থালখন লৈ লৈছোঁ এইফালে আৰু ধুনীয়াকৈ শাক ছিঙোগৈ ফুলৰ টাবত ধুনীয়াকৈ গজি আছে শাক অলপ ছিঙি আনোগৈ ধুনীয়াকৈ একদম থাল চাল লৈ লৈছোঁ আৰু ৰাতিপুৱাই মানে মাছ অলা আহিছিলে ইয়ালৈ আৰু ধুনীয়াকৈ মাছ কেইটামান লৈ থ'লোঁ আৰু এইফালে এয়া মানে জীয়াই পঢ়ি আছে বিচনাত একদম ধুনীয়াকৈ আৰু মানে সৰু সৰু মাছ কেইটামান আনিছিলে বেপাৰী এটাই তাৰপিছত মাছ কেইটামান ল'লোঁ এতিয়া ভাবি আছোঁ কি দি বনাম আৰু মানুহজনে মানে ভাল পাই খাই একদম শাক চাক দি এনেকৈ টেঙা বনাই খাবলৈ মানে ভাল পায় আৰু সেইকাৰণে মানে ভাবিছোঁ কি বনাম আৰু তেওঁ মানে ফুল থৈছে আগফালে আৰু সেই ফুলতে মানে ধুনীয়াকৈ একদম খানা চানা ধুনীয়াকৈ বনালোঁ আৰু 2টা বজাত মানুহজন ডিউটিৰ পৰা আহিলে অহাৰ পিছত এয়া খানা উলিয়াই লৈছোঁ এয়া মিলি জুলি ধুনীয়াকৈ আমি এয়া খানাটো খাই লৈছোঁ চাইল হা দেখা চাইল হা এইফালে হা আনিবলৈ গৈছিলোঁ আমি অলপ পাচলি নাছিলে ঘৰত আৰু পাচলি আনিবলৈ যাওঁতে আমি মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মানে অকণমান আমি যোনটো ভাড়াঘৰত আছোঁ সেইখিনিৰ অকণমান আগলৈ গৈ পেলাই মানে ডিষ্ট্ৰিক্টটো কাৰ্বি আংলং পৰে আৰু আমি তালৈকে গৈছিলোঁ সেইফালে গৈ পেলাই মানে আমি অলপ মাংস আনিলোঁ আৰু মানে পাচলি বজাৰ কৰিলোঁ জীয়া আৰু মই গৈছিলোঁ আৰু গৈ থাকোঁতে নুমলীগড়ত ইয়াত থাকোঁতে আমি ফাৰ্ষ্ট টাইম হাতী দেখিছোঁ একদম 2টা একদম ইফালৰ পৰা সিফালে পাৰ হৈ গৈছে জীয়াই আজি মানে প্ৰথম হাতী দেখিলে বৰ ভাল পালে ন জীয়া ভাল লাগিলে দেখি সেইটা মাছ একদম একদম বনাই দিছে বাপেকে ফিল্টাৰটো মানে ফিল্টাৰ এটা আছিলে ফিল্টাৰটো একদম ধুনীয়াকৈ এনেকৈ কৰি পেলাই মানে ধুনীয়াকৈ কিবা কিবি কৰি দিছে লাইটিং চাইটিং দি দিছে জীয়াই একেলগে একদম এইটোৱে ভালকৈ চাব একদম এইটো একদম এয়া এইফালে সেইকেইটা মাছ একদম কেইবাটাও পূৰা মাছ একদম তাতে থৈ দিয়া আছে আৰু এতিয়া আমি ধুনীয়াকৈ মানে পাচলি চাচলি বজাৰ কৰি আহিলোঁ হৈ গ'ল নি হৈ গ'ল